নমস্কাৰ। আজি আপোনালোকৰ সন্মুখলৈ আপোনালোকৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ লগত জড়িত থকা এটা সঁচা গল্প মই লৈ আহিছোঁ। মোৰ বিশ্বাস আপোনালোকে গল্পটো শুনি বহুত ভাল পাব। কিন্তু মই এইখিনিতে এটা আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোকে যাতে গল্পটো শেষলৈকে নোচোৱাকৈ বা নুশুনাকৈ একো মতামত প্ৰদান নকৰে। আপোনালোকে যদি গল্পটো নোচোৱাকৈ বা নুশুনাকৈ কিবা এটা মতামত কৰে বহুত ভাল লাগিলে বুলি কয়, মোৰ বহুত বেয়া লাগে আৰু মোৰ কষ্টখিনি অথলে যায়। তেন্তে আহকচোন গল্পটো শুনিবলৈ আৰম্ভ কৰোঁ। 1998-99 চন মানৰ কথা। জুবিন গাৰ্গৰ গানে ইতিমধ্যে অসমৰ আকাশ বতাহ মুখৰিত কৰি আছিল। আমাৰ ঘৰখনক কিন্তু তেতিয়ালৈকে এই বতাহজাকে চুই যোৱা নাছিল, কাৰণ পইচাৰ অভাৱ। জুবিনৰ কেছেট এখন কিনাৰ জোখাৰে ৩৫-৪০ টকা মোৰ কাৰণে ইমান সহজ কথা নাছিল, আৰু কেছেট কিনিবলৈ ঘৰত যে পইচা বিচাৰিম সেইটো অসম্ভৱেই আছিল। সেইকাৰণে গান শুনিবৰ মন গ'লে চাইকেলখন লৈ ওলাই আহোঁ আৰু গোলাঘাটৰ বাটা পইণ্টৰ ওচৰত ঘূৰা পকা কৰি থাকোঁ। কিবা ভাল লগা গান বাজি থাকিলে চাইকেলৰ পৰা নামি চেন তোলাৰ বাহানা কৰোঁ। এনেদৰে ৰাস্তাই ঘাটে শুনি শুনিয়েই মুখস্থ হৈ গৈছিল মায়া, শব্দ, অনামিকাৰ গানবোৰ। আমাৰ ঘৰত কোনেও গান গাব নাজানিব পাৰে, কিন্তু দিনৰ দিনটো টেটু ফালি গান গোৱাত সকলো পাৰ্গত। নহ'বই বা কিয়, আমাৰ ঘৰৰ পুৱাবোৰ আৰম্ভ হৈছিল ৰেডিঅ'ৰ কল্পতৰু অনুষ্ঠানেৰে। দিনৰ দিনটো ফিলিপছৰ টেপটোত কিবা নহয় কিবা এটা গান বাজি থাকিবই। তেতিয়ালৈকে আমাৰ ঘৰত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপালী বৰঠাকুৰৰ গীতেই সাধাৰণতে বাজি থাকিছিল। ময়ো ভাল পাইছিলোঁ সেই গীতবোৰ। বছৰ বাগৰিল, মনবোৰ ডাঙৰ হৈ আহিল। জুবিন গাৰ্গৰ কেছেট দুখনমান কিনিবলৈ মন গৈছিল আৰু পইচা গোটাবলৈ আৰম্ভ কৰিলোঁ। স্কুললৈ যাওঁতে খাবলৈ দিয়া ৫-১০ টকাবোৰৰ পৰা দৈনিক ৩-৪ টকা বচাই লৈ মই অভিযান আৰম্ভ কৰিলোঁ, আৰু এদিন চাওঁতে চাওঁতে হিচাপ কৰি চালোঁ ৪০ টকামান গোট খাইছে। কিন্তু কেছেট কিনিবলৈ হ'লে সাহস গোটাব পৰা নাছিলোঁ। এনেদৰে কেইবা সপ্তাহো পাৰ হ'ল। এনেতে এটা ভাল সুবিধা পাই গ'লোঁ। ভণ্টিৰ জন্মদিন আছিল। মই দোকানলৈ গ'লোঁ আৰু পাখি এলবামটো কিনি লৈ আহিলোঁ। ভাবিলোঁ এইটোকে ভণ্টিৰ জন্মদিন হিচাপে উপহাৰ দিম। আচলতে কেছেটখন মোৰহে প্ৰয়োজন বেছি আছিল। ঘৰ সোমাই টেপত লগাই দিলোঁ ডাঙৰকৈ, পাখি পাখি মোৰ মন, আহে বা নাহে ঘুমতি। এনেতে দেউতা আহি পালে ক'ৰবাৰ পৰা। কেছেটৰ কভাৰটো চালে আৰু খঙতে ক'লে, এইখন কাৰ কেছেট? ময়ো ভয়ে ভয়ে ক'লোঁ, মোৰ মানে জুবিন গাৰ্গৰ। দেউতাই যে খঙতে ৰুদ্ৰমূৰ্তিহে ধাৰণ কৰিব আৰু ক'লে, জুবিন গাৰ্গ? মোৰ ঘৰত জুবিন গাৰ্গ নচলিব, বন্ধ কৰ, নহ'ব মোৰ ঘৰত এইবোৰ। কথা আৰু বেছি গৰমলৈ যোৱাৰ আগতে মই বন্ধ কৰি দিলোঁ। আচলতে দেউতাৰ দীঘল চুলিৰে কাণফুলি পিন্ধা জুবিনৰ প্ৰতি কিবা এটা ভাল ভাৱ নাছিল। ময়ো তৰ্ক নকৰি কেছেটখন সুমুৱাই থৈ দিলোঁ কেছেটৰ বাকচটোত, য'ত সুমুৱাৰ অনুমতি আছিল ইমান দিনলৈকে কেৱল ভূপেন, জয়ন্ত হাজৰিকা, খগেন, অৰ্চনা মহন্তকে আদি কৰি স্বনামধন্য শিল্পীসকলৰ কেছেটবোৰৰহে। ময়ো কেতিয়াবা ঘৰত কোনো নাথাকিলে মনে মনে শুনো কেছেটখন। কেতিয়াবা শুনিবলৈ সুবিধা নাপালে কেছেটৰ বাকলিটোকে চায়েই সুমুৱাই থৈ দিওঁ। কিন্তু এদিন মোৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল আৰু ভণ্টিৰ লগ লাগি আন্দোলন কৰি দিলোঁ, মানে সংগীতৰ আন্দোলন। যদি জুবিন গাৰ্গৰ গান নচলে আমাৰ ঘৰত, তেনেহ'লে কাৰোৰে গান চলিব নোৱাৰিব। কেছেটৰ বাকচটো লুকুৱাই থৈ দিলোঁ, ৰেডিঅ'টো বন্ধ কৰি দিলোঁ। পুৱা আমাৰ পঢ়া শুনাত অসুবিধা হয় বুলি কৈ দিলোঁ। দেউতাই কথাটো ধৰিব পৰা নাছিল, মায়ে কোৱাতহে গম পালে। অৱশেষত মাৰ মধ্যস্থতাত আমাৰ সংগীতৰ আন্দোলন বন্ধ হ'ল, কিন্তু এটা চৰ্ততহে। জুবিনৰ গান শুনিলে সৰুকৈ শুনিব লাগিব, যাতে কাৰো অসুবিধা নহয়। আমিও মান্তি হ'লোঁ। সেইদিনাৰ পৰা জুবিনৰ গান শুনিবলৈ ভণ্টি আৰু মই টেপটোৰ ওচৰতে বহি লওঁ। ইফালে স্কুলত টিফিন খাবলৈ মই প্ৰায়ে বাদেই দিলোঁ, পইচা বচাবলৈ। প্ৰত্যেক মাহতে এটা নতুন কেছেট কিনা কৰিলোঁ। ঘৰলৈ আহি লুকুৱাই থৈ দিওঁ। কেতিয়াবা কোনোবাই সুধিলে কওঁ লগৰ এজনৰ পৰা আনিছোঁ বুলি। কেতিয়াবা আকৌ নতুন কেছেট কিনি পুৰণা কেছেটৰ বাকলিতে সুমুৱাই থওঁ। লাহে লাহে জুবিনৰ গান ডাঙৰকৈ বজালেও কাৰো অসুবিধা নোহোৱা হ'ল আমাৰ ঘৰত। মায়েও ভাল পোৱা হ'ল গানবোৰ। দেউতায়ো লাহে লাহে শুনা কৰিলে গানবোৰ। কিন্তু আমাক দেখুৱাই এনেকুৱা কৈছিল যেন গানবোৰ বিৰাট বেয়াহে পাই আছে। কেতিয়াবা আকৌ সমালোচনাও কৰে।
আজি তুমি নহ'লে মোৰ মন নভৰে। এইটো কিবা গান হ'লনে? ময়ো লাগি যাওঁ তেতিয়া পুৰণা গীতবোৰক সমালোচনা কৰিবলৈ। জোনটি ওলালে তৰাটি ওলাব। এইটো কি হ'ল আকৌ? এইটো কিবা গান হ'লনে? জোন ওলালেতো তৰা ওলাবই। আচলতে ময়ো ভাল পাইছিলোঁ এই পুৰণা অসমীয়া গীতবোৰ, কিন্তু যুক্তিৰ খাতিৰত আৰু কেতিয়াবা ক'বলগীয়া হৈ যায়। সময় বাগৰাৰ লগে লগে দেউতাই মায়াটো লগাচোন, সোণেৰে সজোৱা পজাটো লগাচোন বা ল'ৰালিটো লগাচোন বুলি কোৱা আৰম্ভ কৰিলে। আৰু ময়ো আচৰিত নহয় নোৱাৰিলোঁ, মানে দেউতাও জুবিনৰ ফ্ৰেণ্ড হৈ গৈছিল। মায়েও কোৱা আৰম্ভ কৰিলে, নবৌটো লগাচোন, দিহিঙৰ গুড়াটো লগাচোন, জানমণিখন লগাচোন। ময়ো আৰু কেছেট কিনিবলৈ পইচা খৰচাৰ প্ৰয়োজন নোহোৱা হ'ল। খুজিলেই পোৱা হ'লোঁ। নতুন কেছেট এটা ওলাইছে দেই, বঢ়িয়া হৈছে হেনো, এনেকৈ ক'লেই হৈ গৈছিল। দেউতাই নিজেই জুবিনৰ লোকগীত, টোকাৰী গীত, বনগীতৰ কেছেট কিনি অনা কৰিলে। কেতিয়াবাতো ঘৰত থকা কেছেট এটাও আকৌ কিনি আনিছিল। কেইবছৰমানৰ পাছত জুবিন গোলাঘাটলৈ আহিছিল গীতৰ অনুষ্ঠানৰ বাবে। জানুৱাৰী মাহৰ ভীষণ ঠাণ্ডা। ইফালে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষালৈ আৰু বেছিদিন নাই। মোৰ অনুষ্ঠান চাবলৈ বিৰাট মন গৈ আছিল, কিন্তু ঘৰত ক'লেতো এখন হাহাকাৰেই লাগি যাব। উপায় নাপাই দিনতে গৈ বৰ্ডিং ফিল্ডখনকে এবাৰ চাই আহিলোঁ আৰু। সন্ধিয়া হৈ আহিছিল। মই পঢ়া টেবুলত বহিছোঁ মাত্ৰ। ওচৰ পাজৰৰ মানুহবোৰ জুবিনৰ অনুষ্ঠান চাবলৈ যাবলৈ ওলাইছে। ময়ো থাকিব পৰা নাই। মাজতে ভাবিলোঁ এবাৰ সুধি চাওঁ নেকি বাৰু, যাবলৈ দিব নেকি। পাছত ভাবিলোঁ নাই, যাবলৈ দিয়া সম্ভাৱনা নায়েই, আকৌ পিছত এইবোৰকে কৈ গালিহে খাম। এনেদৰে ভাবি থাকোঁতেই দেউতা আহি ক'লে, ঐ জুবিনৰ ফাংচন আছেচোন, নাযাওঁ নেকি? মই একো মতা নাই, এনেই ধেমালি কৰা বুলি ভাবিছিলোঁ। এতিয়াই যাম বুলি ক'ম, পাছত আকৌ এইটো কথাকে কৈ গালি পাৰিব। এনেতে দেউতাই আহি মোৰ টেবুলত এটা টিকট দি থৈ গ'ল। মই একে জাপে উঠি কাপোৰ পিন্ধি চাইকেল লৈ দৌৰিলোঁ। পাছত কি হয় ঠিক নাই, গতিকে দেৰি নকৰিলোঁ। বৰ্ডিং ফিল্ড লোকাৰণ্য। ভীষণ কুঁৱলী পৰিছিল। দূৰৈৰ পৰা মঞ্চত একো দেখা নাপায়। জুবিনে অনুষ্ঠান আৰম্ভ কৰিলে আই লাভ ইউ বুলি ক'লোঁ মই গানটোৰে। তাৰ পাছত মায়া, অনামিকা, নবৌ ইটোৰ পাছত সিটো হিট গান গাবলৈ ধৰিলে। দৰ্শক উৎসাহত ফাটি পৰিছিল। মাজতে জুবিন গাৰ্গে অলপ জিৰণি ল'লে। সহশিল্পী খগেন গগৈ গীত গাবলৈ আৰম্ভ কৰিলে। মোৰ আকৌ মনত এটা নতুন চিন্তা সোমাবলৈ ধৰিলে। জুবিন দাক যদি এবাৰ লগ কৰিব পাৰোঁ। বেক ষ্টেজলৈ যাবলৈ চেষ্টা কৰিলোঁ। নাই, সকলোফালে ৰাস্তা বন্ধ। এবাৰ বাহিৰে বাহিৰে ঘূৰি আহোঁতে এটা ৰাস্তা দেখিলোঁ। তাত আকৌ মোৰ নিচিনা কেইবাজনো আছিল। সকলোৰে এটাই কথা, জুবিন দাক এবাৰ লগ কৰিব পৰা হ'লে। কেইজনমানে জোৰ জবৰদস্তি মঞ্চত উঠিবলৈ চেষ্টা কৰিলে। দুজনমান মস্ত মানুহ আহি গোটেই গালকে খেদি দিলে। আমি সকলো পলালোঁ। সকলো গুচি যোৱাৰ পাছতো মই চেষ্টা এৰি নিদিলোঁ। দুজনমান মানুহ আহি মোক আগভেটি ধৰিলে। কি হ'ল, কি লাগে? মই লগালগ মিছা মাতিলোঁ। জুবিন দাই মোক মাতিছিল। যোৱা তেতিয়াহ'লে। মই ফূৰ্তিতে ক'ব নোৱাৰা হৈ গ'লোঁ। মঞ্চত তেতিয়া গায়িকা এগৰাকীয়ে পাখি লগা মনে গাই আছিল। মই জুবিন দাক বিচাৰিবলৈ ধৰিলোঁ। গীতৰ বহী এখন পঢ়ি থকা অৱস্থাত জুবিন দাক দেখিলোঁ। ওচৰলৈ গৈ মাত লগালোঁ দুবাৰমান। কাণত ইয়েৰফোন লৈ আছিল। এবাৰ ঘূৰি চালে। হাতত বাদাম খোৱা কাগজ এখন আছিল। সেইখনকে আগবঢ়াই দিলোঁ। পেন বিচাৰিলে হাতৰ ভংগীমাৰে। মোৰ তেতিয়াহে মনত পৰিল মোৰ হাতত পেন নাই। জুবিন দাই কোনোবা এজনক মাতিলে, সমীৰণ পেনটো দেচোন। তাৰ পাছত অটোগ্ৰাফ দিলে। মই কি কৰোঁ একো ভাবি পোৱা নাছিলোঁ। মাজতে সুধিলোঁ, আপুনি কেতিয়া আহিলে? জুবিন দাই ক'লে, 3 দিনমান হ'ল। ক'ত আছে? শান্তিপুৰত। মই আচৰিত হ'লোঁ। তাৰমানে আমাৰ ঘৰৰ ওচৰতে আছে, গম নেপাওঁ। জুবিন দাই মোক হাতখন আগবঢ়াই দি হেণ্ডশ্বেক দিলে। মই বুজি পালোঁ মোক যাবলৈ কৈছে। মই আনন্দ মনেৰে মঞ্চৰ পৰা নামি আহিলোঁ। অনুষ্ঠান শেষ হোৱাৰ পাছত বাটত চিঞৰি চিঞৰি গান গাই গ'লোঁ, যেন বিশ্বজয়হে কৰিলোঁ। ঘৰত লাহে লাহে ভৰিৰ শব্দ নকৰাকৈ সোমালোঁ। পাকঘৰলৈ গ'লোঁ ভাত খাবলৈ। দেউতায়ো ভাত খাই আছিল। মই সুধিলোঁ, ইমান দেৰি যে ক'ত গৈছিলা? দেউতাই তৰ্জনী আঙুলিৰে মনে মনে থাকিবলৈ ক'লে। মাহঁত শুই আছিল কাৰণে চাগৈ। মাজতে দেউতাই কাণে কাণে কৈ গ'ল, অটোগ্ৰাফ ললি? মইতো আচৰিত। মই দেউতাক ক'লোঁ, তোমাক কোনে ক'লে? তুমিও গৈছিলা নেকি? দেউতাই হাঁহি এটা মাৰিলে। তেতিয়া মই বুজি পালোঁ আৰু দেউতাক সুধিলোঁ, কেনেকুৱা লাগিলা বাৰু? দেউতাই ক'লে, বঢ়িয়া, কিন্তু গান গাই থকাৰ মাজতে জুবিনে জাপকেইটা কেলে মাৰে অ'?
মোৰ বহুত হাঁহি উঠিল আৰু দেউতাক ক'লোঁ, জুবিনদাৰ ষ্টাইল আকৌ দেউতা। দেউতাই হাঁহি হাঁহি শুবলৈ গ'ল, ময়ো শুবলৈ গ'লোঁ। বহুত দেৰি বিচনাত বাগৰি আছিলোঁ জুবিনদাক লগ পোৱাৰ সময়খিনি মনত পেলাই। কেতিয়া টোপনি গ'লোঁ আৰু মোৰ মনত নাছিল। এবাৰ ৰাতি সাৰ পাই অটোগ্ৰাফ দিয়া কাগজ টুকুৰা খুলি লৈছিলোঁ। খিৰিকীয়েদি অহা জোনেৰে নে লাইটৰ পোহৰতে মই কাগজখন আকৌ এবাৰ পঢ়িলোঁ, এইটো নিশ্চিত হ'বলৈ যে মই সপোন দেখি থকা নাছিলোঁ। আধা আন্ধাৰ আধা পোহৰৰ মাজত জিলিকি আছিল জুবিনদাৰ আখৰকেইটা। এইটোৱে হৈছে আজিৰ গল্পটো। আপোনালোকৰ বাৰু কেনেকুৱা লাগিল মোক মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ।